Hello guys, good morning. Welcome back to my brand new vlog. আৰু আজি এটা জানিছে আৰু নতুন টপিকৰ ওপৰত ভিডিঅ'টো বনাম আৰু আপোনালোকক ৰেগুলাৰ ভিডিঅ' দি আছো তো আপোনালোকে কেনেকুৱা পাইছে ক'বচোন আৰু কন্টেন্টটো কেনেকুৱা হৈছে মোৰ আৰু আপোনালোকৰ অলপ হ'লেও হেল্প হৈছে নাই কমেন্টবিলাক কৰিব যদি অলপ হ'লেও হেল্প হৈছে ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব তো আজি বেছি দেৰি নকৰি নতুন টপিকটোৰ ওপৰত অলপ আলোচনা কৰিম বলক তেতিয়াহ'লে আৰম্ভ কৰি দিওঁ নে কি কয় তো গাইজ আজিৰ ভিডিঅ'টোৰ টপিক হৈছে যে গাড়ীৰ টেণ্ডাৰ ওলাই আছিলে নহয় জানো 9 তাৰিখে লাষ্ট ডেট হৈ গৈছে অলৰেডি কিন্তু অনাগত দিনত আৰু টেণ্ডাৰ ওলাব সেইবিলাক আপোনালোকে যিবিলাকে এই টেণ্ডাৰটো মাৰিব নোৱাৰিলে সময় সুবিধা নিমিলিলে তেতিয়াহ'লে তেওঁলোকে মনত দুখ কৰিব নালাগে তেতিয়াহ'লে অনাগত দিনত আৰু টেণ্ডাৰবিলাক ওলাব কিন্তু আপোনালোকে এটা কথা খুব সুধি আছিলে যে কেনেকুৱা চাকৰি কৰিলে মানে প্ৰাইভেট চাকৰি কৰিলে মাৰিব পাৰি নে গভৰ্ণমেণ্ট চাকৰি কৰিলে মাৰিব পাৰি নে এনেকুৱা ধৰণৰ কনফিউজ আছে তেওঁলোকৰ বৃত্তিটোক লৈ কনফিউজ হৈ আছে যে কেনেকুৱা কি কৰিলে মানে সেই গাড়ীৰ টেণ্ডাৰটো তেওঁলোকে কমপ্লিট কৰিব পাৰিব মানে এপ্লাই কৰিব পাৰিব তো তাৰ ওপৰত অলপ ক'বলৈ আপোনালোকক ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো জানে আৰু শেষৰলৈকে স্ক্ৰিপ্ট নকৰাকৈ চাব তো আজি সেই কনফিউজটো ভাঙিবলৈ এই ভিডিঅ'টো বনাইছোঁ কিছুমান প্ৰায়ভাগ চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত এইটো মানে প্ৰশ্ন উদয় হৈ আছে যে আমি চৰকাৰী চাকৰি কৰিছোঁ যে আমি টেণ্ডাৰটো এপ্লাই কৰিব পাৰিম নে নাই মাৰিব পাৰিম নে নাই চ' কেইবছৰমান আগতে ওলাইছিলে নেকি যে চৰকাৰী চাকৰি যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকে বেলেগ দিশত বেলেগ মানে কামত ধৰি লওক প্ৰাইভেট কাম বেলেগ ধৰণৰ বিভিন্ন ধৰণৰ কাম হৈ লওক সেইবিলাক মানে এক্সট্ৰা কাম যাতে তেওঁলোকে কৰিব নোৱাৰে বুলি এনেকুৱা এটা ওলাইছিলে বাতৰি চ' তেওঁলোকে সেইকাৰণে সংকোচ হৈ আছে যে এইটো টেণ্ডাৰটো যদি মাৰি দিওঁ তেতিয়াহ'লে মোৰ চাকৰিটো কিবা বেয়া প্ৰভাৱ পৰিব নেকি তো তেনেকুৱা ধৰণৰ ভাবি আছে কিন্তু মই জনামতে মই সুধিছিলোঁ মানে কেইবাজনকো সুধিছিলোঁ যে চৰকাৰী চাকৰি কৰিলে মাৰিব পাৰিনে নোৱাৰি তো চৰকাৰী চাকৰি কৰিলেও তেওঁলোকে এপ্লাই কৰিব পাৰি বুলি শুনিছোঁ আৰু কিছুমানৰ মুখৰ পৰা শুনিছোঁ যে চৰকাৰী চাকৰি কৰিলে তেওঁলোকে এই টেণ্ডাৰটো এপ্লাই কৰিব নোৱাৰিব তো আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন মই জনামতেতো পাৰিব বুলিয়ে কৈছে চৰকাৰী চাকৰি সকলোৱে মাৰিব পাৰিব বুলিয়ে কৈছে কিন্তু এতিয়া আপোনালোকেও কমেণ্ট কৰি জনাবচোন এইটো সঁচাকৈ নে মিছাকৈ যে চৰকাৰী চাকৰি কৰিলে মাৰিব নোৱাৰাটো সঁচা নে মিছা এইটো কমেণ্ট কৰি আপোনালোকে জনাবচোন মোক ময়ো জানিব বিচাৰিছোঁ কিন্তু মই জনাত চৰকাৰী চাকৰি কৰিলেও তেওঁলোকে টেণ্ডাৰটো এপ্লাই কৰিব পাৰিব আৰু এতিয়া 2 নম্বৰতে হৈছে যিসকলে প্ৰাইভেট চাকৰি কৰি আছে যেনেকৈ মই প্ৰাইভেট চাকৰি কৰি আছোঁ আৰু যিসকলে নিজৰ বিজনেছ কৰি আছে তেওঁলোকে মাৰিব পাৰিবনে নোৱাৰে তেওঁলোকেতো অবভিয়াছলি পাৰিব তেওঁলোকৰ একো প্ৰব্লেমেই নাই কিন্তু অলপো প্ৰব্লেম নাই কিন্তু চৰকাৰী চাকৰিয়ালসকললৈ তেওঁলোকে ভয় খায় ন কিমান কষ্টৰে তেওঁলোকে চৰকাৰী চাকৰি এটা পাইছে আৰু কিমান ষ্ট্ৰাগল কৰিব লাগে এটা চৰকাৰী চাকৰি পাবলৈ গতিকে তেওঁলোকে ভয় খায় যিসকলে মানে কনফিউজ হৈ আছে আৰু যিসকলে মানে চৰকাৰী চাকৰি কৰি আছে আৰু তেওঁলোকৰ মনত কনফিউজ হৈ আছে আৰু ভয় লাগি আছে যে মই চাকৰি কৰি আছোঁ যদি এই টেণ্ডাৰটো মাৰি দিওঁ তেতিয়াহ'লে মোৰ হেম্পাৰ মানে কিবা অসুবিধা হ'ব প্ৰব্লেম হ'ব তেতিয়াহ'লে মোৰ ফালৰ পৰা কওঁ তেওঁলোকে মাৰিব নমৰাটোৱে ভাল বুলি ভাবোঁ আৰু তেওঁলোকৰ যদি ইমান কনফিউজ ভয় হৈ আছে কাৰণ এটা চাকৰি পাবলৈ কিমান কষ্ট যিসকলে কৰি আছে তেওঁলোকে বুজি পায় আৰু এইটো টেণ্ডাৰটো আপুনি লটাৰী নিচিনাই আপুনি ফুটিলেতো পালেতো পাব নেপালেতো নাই নেপালে যদি এনেই মাৰি দিয়াৰ পাছত যদি আপোনাৰ চাকৰিৰ ওপৰত যদি হেম্পাৰ হয় তেতিয়াহ'লে বহুত বেয়া লাগিব নহয় জানো সেইকাৰণে আপোনালোকে নমৰাটোৱে ভাল বুলি ভাবোঁ যদিহে একদম ফুল জানে আৰু একো নহয় পূৰা কনফিডেঞ্চ আছে যে মাৰিলেও একো নহয় তেতিয়াহ'লে মাৰক একো প্ৰব্লেম নাই তো তেনেকুৱা ধৰণৰ তো বন্ধুসকল আপোনালোকৰ এই কনফিউজটো নাইকিয়া হ'ল বুলি ভাবোঁ যদি হ'ল লাইক এটা কৰিব আৰু এই মই যিটো ক'লোঁ সেইটো সঁচা নে মিছা যিসকলে চৰকাৰী চাকৰি কৰি আছে সেইসকলে মাৰিব নোৱাৰে সেইটো কিমান দূৰ সঁচা আপোনালোকে কমেণ্ট কৰি জনাবচোন যিসকলে জানে আৰু এতিয়া ইয়াৰ মাজতে এটা কথা কওঁ হা আগতে মানে আমি যিটো গাড়ীৰ টেণ্ডাৰ মাৰিছিলোঁ যে সেইটো অফলাইন হৈছিলে যে বিহুতলীত দুলিয়াজানৰ যিখন বিহুতলী হয় বিহু মেলাৰ ফিল্ড হয় তো তাত মানে লাইন পাতিবলগীয়া হয় আৰু যেনেকৈ লটাৰী টিকেট লয় ন ঠিক তেনেকুৱা ধৰণে একদম 3টা বজাৰ মানৰ পৰা লাইন পাতিবলগীয়া হয় মই নিজে লাইন পাতিছোঁ মানে এজন মানুহক হাজিৰা দি 500 টকা দি লাইন পটুৱাইছোঁ গোটেই 3টা বজাৰ পৰা লাইন পাতি তো তেনেকুৱা ধৰণৰ প্ৰচেছ হৈছিলে কিন্তু আজিকালি অনলাইন কৰি দিলে বহুত
ভাল আৰু এইটো নিজে বহি কৰিব পাৰি তো বহুত সুবিধা কৰি দিছে তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু কিবা নতুন টপিকৰ ওপৰত যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি ক'ব তো লগ পাম অন্য এটা ভিডিঅ'ত জয় অসম।